हेलो फ्रेंड्स दिया ब्लगले আপোনালোক সকলোকে স্বাগতম জনাইছো এয়া চাওক দেখিছেনে কেতিয়া কৰবাত এনেকৈ ধান কাটা দেখিছেনে প্ৰেক্টিস কৰিছো আৰু কাটিব পাৰিম বুলি নাহাহিব দে আপোনালোকে গা বহুত বেয়া জ্বৰ সর্দি কাহ কি কম অৱস্থা একদম বেয়া হৈ গৈছে এয়া পথাৰৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আমাৰ ধান বিলাক পৰি আছিল আৰু দুদিন মান আগত বৰষুণো দিছিলে পৰি থাকিলে অলপ কষ্ট বেছি হয় ধানবোৰ কাটোতে এয়া দেখিছেনে গছবোৰত চৰাইবিলাক কেনেকৈ চিঞৰি আছে ভাল লাগে এনেকুৱা পৰিৱেশ দেখিলে মনটো শান্তি অনুভৱ হয় চৰাইবোৰৰ মাত শুনিছেনে সূৰ্য অস্ত যাব আৰু এতিয়া